ভাত পানী হল না নাই হোৱা মই কিন্তু খাই আহিছো মইতো পাহৰিলো আজি গম নাপালো নহয় যে ইয়াত ভাত নোখোৱাকৈ চব আছে বুলি ইয়াতে ব্যৱস্থা কৰা নাই নেকি অংকুৰ মোক কিয় খাব নামাতিলি ইয়াতে পোনপ্ৰথমে আজি ভাৰতীয় জনতা যুৱ মৰ্চাই আমাৰ সন্মানিত কৰা আটাইকেইজন ইউথ এচিভাৰ্ছক মই পুনৰ এবাৰ অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ মই আশা কৰোঁ যে তেখেতসকলে নিজৰ প্ৰতিভাৰে আৰু অধিক মহিমামণ্ডিত হৈ আমাৰ জাতিটোৰ কাৰণে আমাৰ দেশৰ কাৰণে তেওঁলোকে নিৰলসভাৱে কাম কৰি যাব আৰু আজিৰ এই সুন্দৰ দিনটোত আটাইকে মাতি আনি অলপ হলেও যুৱ প্ৰজন্মৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰাৰ বাবে মই যুৱ মৰ্চাৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ ভাৰতৰ সুপ্ৰাচীন সভ্যতা সংস্কৃতি সমাজ জীৱনৰ ধাৰা অবিকল আৰু অবিচ্ছিন্নভাৱে প্ৰবাহিত হৈ থকাত যিসকল মহাপুৰুষে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল তাৰ ভিতৰত স্বামী বিবেকানন্দ হৈছে অন্যতম তেওঁ ভাৰতৰ এক অত্যুজ্জ্বল ভৱিষ্যতৰ সপোন দেখিছিল তাৰ বাবে তেওঁ ওৰে জীৱন পৰিশ্ৰম কৰিছিল তেওঁ আছিল এগৰাকী তেজস্বী সন্যাসী ধৰ্ম আৰু আধ্যাত্মিকতাক তেওঁ প্ৰত্যেকৰে কাৰ্যকলাপৰ কেন্দ্ৰ বুলি বিশ্বাস কৰিছিল তেওঁৰ ব্যক্তিত্ব আছিল হিমালয়ৰ দৰে উচ্চ মহাসাগৰৰ দৰে গভীৰ আৰু আকাশৰ দৰে বিস্তৃত স্বামীজীৰ জন্ম হৈছিল 12 জানুৱাৰী 1863 চনত তেওঁৰ মেধা শক্তি আছিল প্ৰবল বিশাল হৃদয়ৰ অত্যন্ত তেজস্বী সাহসী আৰু স্বাধীন মনোভাৱপন্ন আধ্যাত্মিক বিষয়তো তেওঁৰ ধাউতি থকাৰ অনুভৱ সৰু কালতে পোৱা গৈছিল কিশোৰ বয়সত স্বাভাৱিকভাৱে তেওঁ খেল ধেমালিৰ প্ৰতি আকৰ্ষিত হৈছিল স্কুলীয়া জীৱনতে তেওঁ বক্তৃতা তৰ্ক প্ৰতিযোগিতা আলোচনা সভা আদিত উৎসাহেৰে অংশ লৈছিল আৰু সংগীততো তেওঁ বিশেষ পাৰদৰ্শিতা লাভ কৰিছিল শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ সৈতে হোৱা সাক্ষাতে তেওঁৰ জীৱনলৈ স্থায়ী পৰিৱৰ্তনৰ বাট মুকলি কৰিছিল প্ৰথমে 1881 চনত আৰু তাৰ পিছত 1882 চনৰ 15 জানুৱাৰী দিনা দক্ষিণেশ্বৰত তেওঁ ঠাকুৰ ৰামকৃষ্ণৰ দৰ্শন লাভ কৰিছিল প্ৰায় 6 বছৰমান সময় তেওঁ ঠাকুৰৰ সান্নিধ্য লাভ কৰিছিল ঠাকুৰৰ শিক্ষাত আৰু ইচ্ছাত নৰেন্দ্ৰনাথৰ ব্ৰহ্ম উপলব্ধি হৈছিল ঠাকুৰৰ দেহত্যাগৰ পিছত 1887 চনৰ জানুৱাৰীৰ শেষ সপ্তাহত উত্তৰ কলিকতাৰ বৰানগৰত এক জৰাজীৰ্ণ ভাড়াঘৰত নৰেন্দ্ৰনাথ আৰু তেওঁৰ 10 জন গুৰু ভাই বিৰাজ হোম কৰি সন্ন্যাস গ্ৰহণ কৰে আৰু বিবেকানন্দ নামেৰে পৰিচিত হয় 1893 চনৰ 30 জুলাই তাৰিখে তেওঁ আমেৰিকাৰ চিকাগোত গৈ উপস্থিত হয় অধ্যাপক ৰাইটে তেওঁ বিশ্ব ধৰ্ম মহাসভাত যোগ দিবলৈ অনুৰোধ জনাইছিল আৰু ধৰ্ম মহাসভাত যোগ দি তেওঁ যি বক্তব্য দাঙি ধৰিছিল সি সমগ্ৰ ভাৰতবৰ্ষৰ আৰু বিশ্বৰ মানুহৰ মাজত ভাৰতবৰ্ষৰ প্ৰতি চিন্তা ভাৰতবৰ্ষৰ প্ৰতি মনোভাৱ সলনি কৰি দিছিল তেখেত আছিল ভাৰতবৰ্ষৰ নৱজাগৰণৰ স্ৰষ্টা আজি সমগ্ৰ ভাৰতীয় লোকে বা আমি ভাৰতবাসীয়ে সনাতন ধৰ্মক এক সময় উপযোগী অৰ্থ প্ৰদান কৰি তাক প্ৰাসংগিক কৰি আমাৰ দেশৰ দহৰ বাবে আৰু বহু শতিকালৈ এই ভাৰতৰ সভ্যতা সংস্কৃতিক প্ৰাসংগিক কৰি থৈ যোৱাত স্বামী বিবেকানন্দৰ এক
অতুলনীয় বৰঙণি আছিল। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গ্ৰীক ভাষাৰ অধ্যাপক জনৰী হেনৰী ৰাইটে স্বামীজীক কৈছিল, "To ask you, Swami, for your credential is like asking the sun to state its right to shine." অৰ্থাৎ আপোনাক যদি মই সুধো আপোনাৰ পৰিচয় কি, আপোনাৰ কন্ট্ৰিবিউশন কি, তাৰ উত্তৰ এটাই হ'ব, যদি মই সূৰ্যক সুধো যে আপুনি সমগ্ৰ সৌৰজগতত ৰশ্মি বিলোৱাৰ অধিকাৰ ক'ত। এই ধৰণে বিশ্বৰ সকলো লোকেই সকলো সেই সময়ৰ লোকে স্বামী বিবেকানন্দজীক সন্মান দিছিল আৰু তেখেতৰ জ্ঞানৰ গভীৰতাক অত্যন্ত বিনম্ৰতাৰে সৈতে স্বীকাৰ কৰিছিল। ধৰ্ম মহাসভাৰ প্ৰথম ভাষণতে তেওঁ সমবেত শ্ৰোতা মণ্ডলী আৰু আমেৰিকাবাসীৰ মন জয় কৰিছিল। ধৰ্ম মহাসভাত তেওঁ 6টা বক্তৃতা দিছিল আৰু তাৰ সংলগ্ন বিজ্ঞান শাখাত 4লানি বক্তৃতা দিছিল। মহাসভাৰ উদ্দেশ্য হয়তো আছিল সম্পূৰ্ণ বিশ্বত খ্ৰীষ্ট ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা, কিন্তু বিশ্ব ধৰ্ম মহাসভাৰ সমগ্ৰ চিন্তাক স্বামী বিবেকানন্দই ভাৰতীয়কৰণ কৰিছিল আৰু সনাতন ধৰ্মৰ শ্ৰেষ্ঠত্ব তেওঁ চিকাগোত প্ৰতিপন্ন কৰিছিল। স্বামীজীয়ে যুৱ প্ৰজন্মক কৈছিল, কিছু সময়ৰ ভিতৰতে সকলো তোমাৰ ভৰিৰ তলত। চৰিত্ৰই বাধা বিঘিনি দৃঢ় পাচিৰ মাজেদি বাট উলিয়াই ল'ব পাৰে। দুখীয়াসকলৰ মনোবেদনা অনুভৱ কৰা। দিনক দিনে তুমি যাব ধৰা কোটি কোটি ভাৰতবাসীৰ উদ্ধাৰৰ কাৰণে তোমালোকে ওৰে জীৱনজোৰা ব্ৰত গ্ৰহণ কৰা। যুৱ প্ৰজন্মৰ প্ৰতি আছিল তেখেতৰ অত্যন্ত বিশ্বাস আৰু মই আমাৰ বিশেষকৈ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাম যে আপোনালোকে জীৱনত যেতিয়াই সময় পায় স্বামী বিবেকানন্দই চিকাগোত দিয়া ধৰ্ম মহাসভাত দিয়া ভাষণ কেইটা পঢ়িবলৈ চেষ্টা কৰক। বুকুত আত্মবিশ্বাস বাঢ়িব, প্ৰত্যাহ্বানৰ মাজতো জীয়াই থকাৰ শক্তি পাব, সংঘাতৰ মাজতো সংঘৰ্ষৰ মাজতো আশাৰ পথ বিচাৰি পাব। মই আপোনালোকক প্ৰথম ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাক অনুৰোধ কৰিম যে স্বামী বিবেকানন্দই চিকাগোত দিয়া যি ধৰ্ম মহাসভাত বক্তব্য আছিল, যি বক্তব্যই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছিল আৰু আজিও ভাৰতৰ নৱপ্ৰজন্মক প্ৰভাৱিত কৰে, সেই বক্তব্যটো আপোনালোকে নিজে পঢ়িব, বাৰে বাৰে পঢ়িব, জীৱনত জীয়াই থকাৰ অমুক প্ৰেৰণা লাভ কৰিব। স্বামী বিবেকানন্দ